उदालगुरि जिल्ला हाग्रा बिफाननि मोनसे जाफुंसारनाय बन्द जासेयावबो सोलिदोंमोन अन्थाइबाला जावनाय हाबाफारि खौरां मोननाय लोगो लोगो हाग्रा बिफाननि एक्शन मुड नोंथांमोना थारैनो मिथियो जानांगौ दासान्दि आसाम सरकार लोगोसे बिटिआर सरकारनि हाग्रा बिफाननिफ्राय बड'लेण्डनि सिङाव थानाय दाब दाब दैसाफोराव अन्थाइबाला जावनायखौ गोख्रोङै बन्द खालामनाय जादों। नाथाय बेफोर गासै बाथ्राखौ मिथिसेयावबो माखासे सिखाव थाखोनि सुबुंफोरा स्रोद बाला अन्थाइ जावनाय हाबाफारि दिनैनि दिनावबो लाबोबाय थादों। थिग बेफोरबायदिनो उदालगुरि जिल्ला हाग्रा बिफाननि आवथायाव थानाय देवलगुरि बोरला दैसायावबो दिनै स्रोदै AS27H4851 आरो AS27E8650 नाम्बारनि गंनै जेसिबिया बाला जावबाय थानाय खौरांखौ मोननाय लोगो लोगो उदालगुरि हाग्रा बिफाना हमदों। मख'नो गोनांदि खौरां मोननाय बायदिब्ला गंनैबो जेसिबि गारिया ठिकादार बबादेब महन्तनिमोन होनना मिथिनायजों लोगोसे बबादेबा गोलाव समनिफ्रायनो बे दैसायाव स्रोदै आयेन बेरेखा बाला अन्थाइ जावबाय थायोमोन होनना मिथिनानै मोन्दों। আজি ৰাতিপুৱা আমাৰ তাত এটা চ'ৰ্চৰ পৰা ইনফৰমেশ্যন আহিছে যে বৰলা নদীত মানে ইলিগেলি এটা মাইনিং কৰি আছে। তো যিহেতু আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত মাইনিংটো বন্ধ কৰা আছে, তো আমি ইনফৰমেশ্যন হিচাপত আমি তাতে গৈ পেলাই দেখা পালোঁ যে তাতে মানে দুটা জেচিবি বৰলা নদীত মাইনিং কৰি আছে। তো আমি লগে লগে দুটা গাড়ীখন জব্দ কৰি আমি আমাৰ ওদালগুৰি কাৰ্যালয়ত অনা হৈছে। এইটো তেনেকুৱা যদি মাইনিং যি ইলিগেল খনন সেই ইলিগেল খনৰ পৰা আপোনালোকে কি ব্যৱস্থা ল'ব বৰ্তমান? ব্যৱস্থাটো আমি নিউট্ৰেলাইজ কৰিবৰ কাৰণে আমি বিশেষভাৱে লৈ আছোঁ। যোনটো এৰিয়াবিলাকত আমি নদীবিলাকত ৰেগুলাৰ পেট্ৰলিং ৱৰ্ক চলি আছে, য'ত আমি মানে ইলিগেলি খান্দা দেখা পাওঁ বা ইলিগেলি এনেকুৱা জেচিবি দেখা পাওঁ, আমি তৎক্ষণাৎ মানে এইবিলাক আমি চিজ কৰা হয়। আৰু গৰাকীৰ নাম আমি বৰ্তমান জনামতে ভৱাদেৱ মহন্ত বুলি গম পাইছোঁ। তেখেতে ফাৰ্ষ্ট ইয়াৰ হয় বুলি গম পাইছোঁ। আৰু এতিয়া হয় দুখন বুলি গম পাইছোঁ এজ পাৰ মানে তেখেতৰ ড্ৰাইভাৰৰ ষ্টেটমেণ্ট মতে। আৰু আমি জব্দ কৰা গাড়ীবিলাক হ'ল জেচিবিটো হ'ল এটা হ'ল আপোনাৰ 27H4851 আৰু এখনটো হ'ল 27E8650। এতিয়া আপোনালোকে যিহেতু চুজ কৰি আনিলে গাড়ীখন এইটো জিম্মা থাকিবনে মুকলি কৰি দিব? যিহেতু বিট অফিচাৰ বা বিট সকলে বা ফৰেষ্ট ডিপাৰ্টমেণ্টসকলে ইজি প্ৰচেছত কিছুমানক মানে মুকলাই দিয়া দেখা পাই আছে। ইজি প্ৰচেছ মুকলাই দিয়াটো এনেকুৱা নহয়। এজ পাৰ আমাৰ যিটো 64 AMC ৰুলছ আছে 2013 হিচাপত আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰুলছ আছে, এই হিচাপত আমি এনেকুৱা 2013 ৰুল মতে আমি যাম নিউট্ৰেলাইজ কৰিব ৰিলিজ কৰিবৰ কাৰণে যিমানখিনি ফাইন চাইন হয় আমি এইটো ধৰি পেলাই এইটো ৰিলিজ কৰা হ'ব। ধন্যবাদ।